এই মুহূৰ্তত দিবলৈছো আন এক ডাঙৰ খবৰ। পৰীক্ষাৰ বিসংগতিক কেন্দ্ৰ কৰি পুনৰ ৰাজপথত নামিল ছাত্ৰ ছাত্ৰী। দিল্লীৰ পিছতে উত্তপ্ত হৈ পৰিছে ৰাঁচীৰ ৰাজপথ। JPSC আৰু JSSC পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। ছাত্ৰ ছাত্ৰীৰ বিধানসভা ঘেৰাও মাৰ্চ কাৰ্যসূচীৰ সময়তেই এই অঘটন সংঘটিত হৈছে। আটক হৈছে 500ৰো অধিক প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী। আৰক্ষীয়ে আটক কৰে BJP নেতা আদিত্য সাহু আৰু বাবুলাল মাৰাণ্ডীক। পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত CBI তদন্ত বিচাৰি প্ৰতিবাদত অংশগ্ৰহণ। ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে ৰাজৰ প্ৰতিবাদী কাৰ্যসূচীত। বিগত 16 দিনে ঝাৰখণ্ডৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত অব্যাহত আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। পৰীক্ষাৰ বিসংগতিক কেন্দ্ৰ কৰি পুনৰ ৰাজপথত নামিল ছাত্ৰ ছাত্ৰী। এই ডাঙৰ খবৰ, এইবাৰ দিল্লীৰ পিছতেই উত্তপ্ত হৈ পৰিছে ৰাঁচীৰ ৰাজপথ। JPSC আৰু JSSC পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। ছাত্ৰ ছাত্ৰীৰ বিধানসভা ঘেৰাও মাৰ্চ কাৰ্যসূচীৰ সময়তেই এই অঘটন। আটক হৈছে 500ৰো অধিক প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী। আৰক্ষীয়ে আটক কৰে BJP নেতা আদিত্য সাহু আৰু বাবুলাল মাৰাণ্ডীক। পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত CBI তদন্ত বিচাৰি প্ৰতিবাদত অংশগ্ৰহণ। ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে ৰাজৰ প্ৰতিবাদী কাৰ্যসূচীত।